ভাৰত চৰকাৰৰ সন্মুখত আহি পৰিছে এটা বিৰাট ডাঙৰ ধৰ্ম সংকট আৰু এইটো পৰিস্থিতি এদিন আহিব বুলি সকলোৱে জানিছিলে। ময়ো কৈছিলোঁ কেইটামান ভিডিঅ'ত এইটো অৱস্থা এদিন হ'বই ভাৰত চৰকাৰৰ। অৱস্থাটো এইটোৱে হৈছে যে আমেৰিকাই অফিচিয়েলি সহায় বিচাৰিছে ৰাছিয়াৰ বিৰুদ্ধে, কাৰণ এতিয়ালৈকে ভাৰতে আমেৰিকা আৰু ৰাছিয়া দুখন দেশৰ লগত লগ হৈ পেলাই কাম কৰি গৈ আছিলে, মানে দুখন দেশৰ সৈতে বন্ধুত্ব বজাই ৰাখিছিলে। এতিয়া অফিচিয়েলি আমেৰিকাই বিচাৰিছে ভাৰতে আমেৰিকাক ছাপোৰ্ট কৰক ৰাছিয়াৰ বিৰুদ্ধে। আহক খবৰটো সম্পূৰ্ণকৈ বুজি লওঁ। নিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমেৰিকাৰ চৰকাৰে অফিচিয়েলি কৈছে, আমি আশা কৰোঁ যে ৰাছিয়াই যেতিয়া ইউক্ৰেইনত আক্ৰমণ কৰিব তেতিয়া ভাৰত চৰকাৰে আমেৰিকাক ছাপোৰ্ট কৰিব, আমেৰিকাৰ লগত থিয় হৈ থাকিব। এইটো ষ্টেটমেণ্ট দিছে ষ্টেট ডিপাৰ্টমেণ্ট স্প'ক পাৰ্চন নেড প্ৰাইছে। আমেৰিকাই হঠাৎ কিয় বিচাৰিলে ভাৰতৰ সহায়, এইটো কথা জানিব লাগিলে আপোনালোকক মই কেইটামান কথা জনাব লাগিব। ৰাছিয়াই দুদিনমান আগত কৈছিলে যে ইউক্ৰেইনৰ ডনবাছ চহৰত ইউক্ৰেইন সেনা আক্ৰমণ কৰিব, আৰু যোৱাকালি ৰাছিয়াৰ সেইটো কথা সত্যত প্ৰমাণিত হৈছে। ইউক্ৰেইন সেনাই ডনবাছ চহৰত আক্ৰমণ কৰিছে আৰু ৰাছিয়াই ইয়াৰ প্ৰমাণ দিছে। এতিয়া আপোনালোকে ভাবিব, যিহেতু ডনবাছ ইউক্ৰেইনৰ অংশ হয়, তাত ইউক্ৰেইন সেনাই কিয় আক্ৰমণ কৰিব? আচলতে ডনবাছ চহৰখন ইউক্ৰেইনৰ আন্তৰত থাকিলেও তাত ইউক্ৰেইন চৰকাৰৰ সিমান হাত নাই, মানে সিমান পাৱাৰ নাই, কাৰণ ডনবাছ অঞ্চলটোত ৰাছিয়ান মানুহ জনসংখ্যা বেছি, তাত ৰাছিয়ান মানুহ আছে, আৰু তাত ৰাছিয়াক ছাপোৰ্ট কৰা বহুত সংগঠন আছে, যি সংগঠনক ৰাছিয়াই সম্পূৰ্ণ ছাপোৰ্ট কৰে। ইউক্ৰেইন সেনাৰ সৈতে সিহঁতৰ যুঁজ হৈয়ে থাকে প্ৰায়। এতিয়া আপোনালোকে ভাবিব যে ডনবাছত ৰাছিয়ান মানুহ কেনেকৈ আহিলে। আপোনালোকক মই আগতে কৈছিলোঁ যে ইউক্ৰেইন এটা সময়ত ছোভিয়েট ইউনিয়নৰ আণ্ডাৰত আছিলে, ছোভিয়েট ইউনিয়নৰ ভিতৰত আছিলে। মোটামুটি 10-15খন দেশ লগ হৈ ছোভিয়েট ইউনিয়ন আছিলে, যেনে তাজাকিস্তান, কাজাকিস্তান, কিৰ্গিস্তান, আৰ্মেনিয়া, তাৰ ভিতৰত ইউক্ৰেইনো আছিলে। তো এই সকলোবোৰ দেশ লগ হৈ পেলাই ছোভিয়েট ইউনিয়ন আছিলে। যেতিয়া ছোভিয়েট ইউনিয়ন ভাঙি যায়, কাৰণ ছোভিয়েট ইউনিয়ন মানে ৰাছিয়াই, যেতিয়া ছোভিয়েট ইউনিয়ন ভাঙি যায় তেতিয়া ৰাছিয়াৰ যিসকল লোক ডনবাছত আছিলে তেওঁলোকে ডনবাছতে থাকি যায় আৰু ডনবাছ ইউক্ৰেইনৰ আণ্ডাৰত গুচি যায়। এতিয়া আহোঁ মেইন খবৰটোলৈ। আমেৰিকাই ভাৰতক কিয় ছাপোৰ্ট বিচাৰিলে? যেতিয়া ডনবাছত ইউক্ৰেইন সেনা আক্ৰমণ কৰিব বা আক্ৰমণ কৰিলে আমেৰিকাৰ কথাটো গম পাইছে, তেতিয়া ৰাছিয়াই এটা চান্স পাই গ'ল ইউক্ৰেইনত ডাইৰেক্ট এটাক কৰিবলৈ। হয়তো আপোনালোকে দুদিনমান ধৰি খবৰ পাইছে যে ৰাছিয়াই কিছুমান সৈন্য নিজৰ বেছলৈ মাতি পঠাইছে, কিন্তু এতিয়াও সম্পূৰ্ণ সৈন্য যোৱা নাই, এতিয়াও ইউক্ৰেইনক আগুৰি ধৰি আছে। দুদিনমানৰ কাৰণে যুদ্ধখন ঠাণ্ডা পৰি গৈছে, কিন্তু যুদ্ধখন যে নহ'ব সেইটো খাটাং হোৱা নাই, কাৰণ এতিয়া ৰাছিয়াই এটা চান্স পাৰে ইউক্ৰেইনত আক্ৰমণ কৰিবলৈ। যেতিয়া ইউক্ৰেইনক ৰাছিয়াই আক্ৰমণ কৰিব তেতিয়া আমেৰিকাই বিচাৰে ভাৰতে আমেৰিকাক ছাপোৰ্ট কৰা, কাৰণ ভাৰতে প্ৰায় কৈয়ে থাকে যে ভাৰত চৰকাৰে ৰুলছ বেছড ইণ্টাৰনেশ্যনেল অৰ্ডাৰ মানি চলে। তাৰ মানে হ'ল যিকেইখন দেশৰ বৰ্ডাৰ ৰাষ্ট্ৰসংঘত বনাই দিয়া হৈছে, নাইবা কিছুমান এগ্ৰিমেণ্ট কৰা হৈছে, সেই বৰ্ডাৰে ভাৰতে মানে। যেনেকৈ চীনে বহুত দেশৰ মাটি দখল কৰি থাকে, তেতিয়া ভাৰতে কৈ দিয়ে যে চীনে ৰুলছ বেছড ইণ্টাৰনেশ্যনেল অৰ্ডাৰ ভংগ কৰিছে। কিন্তু যেতিয়া ৰাছিয়াই তেনেকুৱা কিবা কাম কৰে তেতিয়া সেইটো সময়ত ভাৰতে মনে মনে থাকে, কাৰণ ৰাছিয়া বন্ধু হয়, মিত্ৰ হয়, 70 বছৰ ধৰি ফ্ৰেণ্ডশ্বিপ আছে ৰাছিয়া আৰু ভাৰতৰ মাজত। এতিয়া কথাটো হ'ল যেতিয়া ছোভিয়েট ইউনিয়ন ভাঙি গৈছিলে, ইউক্ৰেইন এখন বেলেগ দেশ হৈছিলে, তেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত এটা বৰ্ডাৰ আহি গৈছিলে। যেতিয়াই ৰাছিয়াই ইউক্ৰেইনৰ 1 ইঞ্চি মাটিও যদি দখল কৰে, এতিয়া সেইটো ৰাছিয়াই ৰুল বেছড ইণ্টাৰনেশ্যনেল অৰ্ডাৰ ভংগ কৰা হ'ব, আৰু যদি আক্ৰমণ কৰি দিয়ে তেতিয়াতো সম্পূৰ্ণ ভংগ কৰা হ'ব, কাৰণ ভাৰতে কৈ থাকে আমি ৰুল বেছড ইণ্টাৰনেশ্যনেল অৰ্ডাৰ মতে আমি চলোঁ। যিহেতু ভাৰত চৰকাৰে তেনেকৈ কৈ থাকে, তো ৰাছিয়া যদি কিবা এটা অঘটন কৰি দিয়ে তেতিয়াহ'লে ভাৰতে ৰাছিয়াৰ বিপক্ষে থিয় হ'ব লাগিব। আমেৰিকাই ভাৰতক নিজৰ সৈতে ৰাখিব এইকাৰণে বিচাৰে, আৰু এটা কাৰণ আছে, সেইটো হ'ল যদি ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত আক্ৰমণ হৈ যায়, মানে যদি ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধখন হৈ যায়, তেতিয়াতো আমেৰিকাও ছাপোৰ্ট কৰিব ইউক্ৰেইনক,
যদি ডাইৰেক্ট ছাপৰ্টো নকৰে তেতিয়া ইউৰোপ ইউনিয়ন আমেৰিকা বহুতকেইখন দেশ লগ হৈ পেলাই যিখন শক্তিশালী দেশ বৰ্তমান ৰাছিয়াৰ বিৰুদ্ধে চেংচন লগাই দিব পূৰা বহুত শক্তিৰে চেংচন লগাই দিব। তেতিয়া ৰাছিয়া আৰ্থিকভাৱে একদম ধ্বংস হৈ যাব। এনেও ৰাছিয়াৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়। ছোভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পিছত একদম ৰাছিয়া দুৰ্বল হৈ গৈছে। তাৰে ওপৰত যদি বাধা আহি যায় বেপাৰ বাণিজ্যত, কোনো দেশে ৰাছিয়াৰ পৰা একো মাল কিনিব নোৱাৰিব, তেতিয়া ৰাছিয়াৰ অৱস্থা আৰু বেয়া হৈ যাব। অন্ততঃ যদি চীন আৰু ভাৰত ৰাছিয়াৰ সপক্ষে থাকে তেতিয়া আমেৰিকা বা ইউৰোপ ইউনিয়ন যিমান চেষ্টা কৰিলেও ৰাছিয়াক আৰ্থিকভাৱে ধ্বংস কৰিব নোৱাৰে। দুয়োখন দেশ যদি থাকে, দুয়োখন দেশে যদি ৰাছিয়াৰ সৈতে থাকে তেতিয়া আমেৰিকা যিমান চেষ্টা কৰিলেও ৰাছিয়াক আৰ্থিকভাৱে ধ্বংস কৰিব নোৱাৰে। আৰু চীনটো থাকিবই, চীন যিহেতু আমেৰিকাৰো শত্ৰু হয়। সেয়েহে অন্ততঃ ভাৰতক ৰাছিয়াৰ পৰা আনিবলৈ চেষ্টা কৰিছে আমেৰিকাই। এতিয়া সময়ত দেখা যাব যদি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হয় তেতিয়া ভাৰতে কাৰ পক্ষত থিয় হয়, পুৰণি বন্ধুৰ পক্ষত নে নতুন বন্ধুৰ পক্ষত।